কামত ওলাই গৈছিলোঁ, ইপিনে বাহিৰত বৰষুণ আৰু হাঁহৰ মাংস দেখি ৰ'বই নোৱাৰিলোঁ নহয়। অকণমান আনি বোলো নিজৰ কাৰণে বনাই খাওঁ। বৰষুণৰ বতৰ বা ঠাণ্ডা হৈ থাকিলে বতৰটো কাৰ কাৰ হাঁহৰ মাংসত জুতি ল'ব মন যায় জনাবচোন। মই এয়া দেখিছে অকণমান আনি নিজৰ কাৰণে দুপৰীয়া সাজত ভাজি খালোঁ। উফ, গৰমে গৰমে এই হাঁহৰ মাংস তেলখনৰ সৈতে ভাজি খাই যে কেনে মজা লাগে নহয়নে? নক'ব আৰু দেই। আৰু লগতে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব পাৰে। বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব, অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব।